নমস্কাৰ, মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কাতি বিহু উপলক্ষে মই এটা ৰেচিপি বনাইছিলোঁ, গতিকে আহকচোন চাওঁ আহক কেনেকৈ মই এই ৰেচিপিটো বনাইছোঁ। বাতি পিঠাগুড়ি লৈছোঁ আৰু 2 চামুচ ঘিউ লৈছোঁ ডাঙৰ চামুচেৰে, আৰু 1 বাতি গাখীৰ লৈছোঁ। বাকী অলপ আৰু চেনি মই দি ল'ম। এতিয়া মই এইখিনি ভাজি ল'ম পিঠাগুড়িখিনি। গেছৰ চুলাত এটা কেৰাহী গৰম হ'বলৈ দি থৈছিলোঁ আৰু তাত মই 2 চামুচ ঘিউ দি ল'ম। এইবাৰ পিঠাগুড়িখিনি ইয়াতে মই দি দিছোঁ। এইখিনি অলপ সময় ভাজি ল'ম পিঠাগুড়িখিনি। অলপ বেছি নাভাজো, অলপ সময়হে ভাজি ল'ম, কাৰণ কেঁচা যিটো গন্ধ থাকে কেঁচা ভাৱটো যোৱালৈকে অলপ সময় ভাজি ল'ম এইখিনি। এতিয়া পিঠাগুড়িখিনি ভজা হৈ গৈছে। ইয়াতে মই গাখীৰখিনি দি লৈছোঁ। গাখীৰখিনি দি অলপ বেছিকৈ লাৰি থাকিব লাগিব, নহ'লে পিঠাগুড়িখিনি গোটা মাৰি যাব। এইখিনি ভালকৈ লৰাই লাৰিব লাগিব, কাৰণ গোটা হৈ থাকিলে পিঠাটো ইমান ভাল নহ'ব। সেইখিনি ভালকৈ লাৰি দিব লাগিব। এতিয়া মই গেছৰ চুলাটো বন্ধ কৰি দিছোঁ আৰু এইখিনি অলপ ঢাকনি মাৰি এনেধৰণে থাকিবলৈ দিম। এতিয়া মই গাখীৰত সিজোৱা পিঠাগুড়িখিনি এনেকৈ উলিয়াই গেছৰ চুলাত এটা কেৰাহী দিছোঁ আৰু কেৰাহীটো গৰম হৈছে। ইয়াতে মই 1 চামুচমান ঘিউ দিছোঁ, কাৰণ পিঠাত দিবৰ কাৰণে মই অলপমান নাৰিকল দিম ভিতৰত, সেয়েহে মই অলপ নাৰিকল লৈছোঁ আৰু ইয়াতে সেইখিনি ভাজি ল'ম। গেছৰ চুলাটো একেবাৰে কমাই ৰাখিছোঁ। এইখিনি অলপ সময় ভাজি ল'ম, কাৰণ এইখিনি মই ফ্ৰেছ নাৰিকল হয়, ঘৰতে এইখিনি কাটি মিক্সিত গুড়া কৰি লৈছোঁ। এইবাৰ মই ইয়াতে 4 চামুচমান চেনি দি দিম। ইয়াতে গুড়ো দিব পাৰি, কিন্তু মই আজি গুড় দিয়া নাই, ইয়াতে চেনিকে ব্যৱহাৰ কৰিছোঁ। এইখিনি চেনি দি দিছোঁ। এতিয়া অলপ সময় লাৰিম, বেছি লাৰিব নালাগে। এতিয়া এইখিনি ভজা হৈ গৈছে নাৰিকলখিনি। এতিয়া মই এটা বাচনত নমাই ল'ম এইখিনি। এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। এনেধৰণে এইদৰে মুঠি লৈছোঁ ভালকৈ। এতিয়া এইখিনি হৈ গৈছে। এনেধৰণে মই অলপ ইয়াতে ভিতৰত যিহেতু অলপ নাৰিকল দিম, সেইকাৰণে মই এনেকৈ লৈছোঁ এইখিনি। এইবাৰ ইয়াতে মই ভাজি লোৱা নাৰিকলখিনি দি দিম ইয়াতে অলপ অলপকৈ, আৰু এনেদৰে ইয়াতে টিপি 2 চাইডে এনেকৈ মুঠটো ভালকৈ দিব লাগিব, নহ'লে সিজিব দিলে ওলাই যাব পাৰে। সেয়েহে এনেকৈ দি থৈছোঁ। আৰু এইবাৰ মই পিঠা বনোৱা এটা কিহত দেখিবৰ ভাল হ'বৰ কাৰণে ইয়াতে মই এনেকৈ দি লৈছোঁ এইখিনি। এতিয়া এইখন উলিয়াই থৈছোঁ এনেকৈ, আৰু এখন বনাই দেখুৱাওঁ। তাৰপিছত মই গোটেইখিনি এনেধৰণে বনাই ল'ম। এনেকৈ হাতেৰে বহলকৈ দিব পাৰি। ইয়াতে নাৰিকল দি দিছোঁ, টিপি দিছোঁ, আৰু ঠিক একেধৰণে ইয়াতে দি
এনেকৈ টিপি দিছোঁ লাহেকৈ আৰু এখন এখনকৈ এনেকৈ উলিয়াই লৈছোঁ। একেধৰণে মই গোটেইখিনি পিঠা বনাই ল'ম। এতিয়া মোৰ পিঠাকেইখন গোটেইকেইখন বনাই লোৱা হৈ গৈছে। এতিয়া মই গাখীৰত এইখিনি সিজিবলৈ দিম। গেছৰ চুলাত মই এইখিনি গাখীৰ গৰম হ'বলৈ দিয়ে থৈছিলোঁ। এতিয়া ইয়াতে মই অলপমান চেনি দি ল'ম। এইবাৰ ইয়াতে অলপ 4 চামুচমান চেনি দিছোঁ। মিঠাটো নিজৰ সোৱাদ অনুসৰি দিব পাৰিব। কোনোবাই মিঠা কম খায়, কোনোবাই বেছি খায়, সেই হিচাপে দিব পাৰিব। মই 4 চামুচমানহে ইয়াতে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াৰে পৰা 1 চামুচমান গাখীৰ ইয়াতে উঠাই ৰাখিম, কাৰণ মই আজি ইয়াতে কেশৰ ব্যৱহাৰ কৰিম। সেয়েহে মই এলাচি বা বেলেগ ফ্লেভাৰ ইয়াতে ব্যৱহাৰ কৰা নাই। এইবাৰ মই এই বনাই ৰখা পিঠাকেইখন ইয়াতে এখন এখনকৈ সিজিবলৈ দিম। গোটেইকেইখন ইয়াতে দি দিম। পিঠাকেইখন এতিয়া ইয়াতে এনেধৰণে দিছোঁ। বেছি সময় নালাগে, অলপ সময় সিজিলেই হ'ব। অলপ ফুলি উঠিব সিজোৱাৰ পিছত। এখন দুখন অলপমান ফাটিব পাৰে, কাৰণ সিজিলে অলপমান ডাঙৰ হয়, ফুলি যায়। ইয়াতে অলপমান মই আৰু নাৰিকল দি দিছোঁ। 2 চামুচমান নাৰিকল দিছোঁ, খাবলৈ অলপ ভাল হ'ব আৰু। ইয়াতে এইবাৰ মই কেইটামান ড্ৰাই ফ্ৰুট দিছোঁ। কাজু আৰু মই বাদাম কেইটামান লৈছোঁ, ইয়াতে দি দিছোঁ। এতিয়া পিঠাখিনি সিজিছে। ইয়াতে মই এইখিনি কেশৰ মিহলাই লৈছোঁ। গৰম গাখীৰখিনি যে মই নমাই ৰাখিছিলোঁ, এইখিনিত কেশৰ দিছোঁ। কেশৰ দিলে ৰংটো ধুনীয়া হয়, সেয়েহে মই আজি কেশৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে দি দিছোঁ। এইখিনি ভালকৈ লাৰি দিম। এতিয়া এইখিনি অলপ সময় ৰাখিম আৰু নমাই ল'ম। হৈ গৈছে পিঠা, সিজিছে এতিয়া গাখীৰ। এতিয়া আমাৰ গাখীৰৰ পিঠা খাবৰ কাৰণে ৰেডি হৈছে। মই ইয়াতে নমাই লৈছোঁ আৰু ইয়াতে মই কেইটামান ড্ৰাই ফ্ৰুটছ, বাদাম আৰু কাজু আছিলে, সেইকেইটা ইয়াতে দি দিছোঁ। গতিকে এনেধৰণৰ ৰেচিপি যদি আপোনালোকৰো ভাল লাগে, তেনেহ'লে এনেধৰণে এবাৰ বনাই খাব। একেবাৰে সহজ হয় আৰু খাবলৈও বহুত টেষ্টি হয়। গতিকে এনেধৰণে আপোনালোকেও বনাব, খাব। আৰু মোৰ চেনেলত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।